জনপ্ৰিয় সুৰুজমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি চাবৰ বাবে বহুত বেছি ভাল লাগিব কিয়নো আজিৰ খণ্ডটিত আপোনালোকে দেখিবলৈ পাব পৰিয়ে ত্ৰিদীপৰ আগত মেডিকেলৰ কাগজবোৰ ছিঙি ভাঙি টুকুৰা টুকুৰি কৰি দিব আৰু তেতিয়া পৰিয়ে ত্ৰিদীপক যাক হেৰুৱাইছো আৰু তাক যে কেতিয়াও উভতাই নাপাওঁ আৰু সি মোৰ জীৱনৰ বহুত ডাঙৰ এটা স্পন্দ আছিল আৰু আপুনি যে কেতিয়াও উভতাই আনিব নোৱাৰে এই বুলি কয়। ইফালে আপোনালোকে আজিৰ খণ্ডটি দেখিবলৈ পাব সোণে যে শেৱালিৰ পৰা কিবা লুকাই আছে এই কথাটো আজি নিশ্চিত হৈ পৰিব কিয়নো সোণৰ পিছফালৰ পৰাই শেৱালিয়ে সোণক চাই থাকিব আৰু সোণে যে কিবা এটা কৰি থাকিব এক শেৱালিয়ে সন্দেহ কৰিব। এতিয়া বাৰু সোণৰ দ্বিতীয় পত্নী সঁচাকৈ আছে নেকি বাৰু জানিবলৈ পাব আপোনালোকে আজিৰ সম্পূৰ্ণ খণ্ডটিত। লগতে অনুস্মিতাৰ মাকক দেউতাক নুসুধাকে যে মেনকা ইয়াত থাকিব নোৱাৰে কমচে কম এবাৰটো সুধি চাব লাগিব এই বুলি মাকক কয় আৰু তেতিয়া মাকে অনুস্মিতাক কিয় সুধিব লাগে তোৰ এইখিনিও দায়িত্ব নাই নেকি এই বুলি কয়। গতিকে সুৰুজমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি চাবৰ বাবে বহুত বেছি ভাল লাগিব। আপোনালোকেও যদি সুৰুজমুখী ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে প্লিজ ভিডিঅ'টিত লাইক কৰাৰ লগতে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব কিয়নো এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ আপলোড কৰিবলৈ চেষ্টা কৰোঁ। ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ।